আজি নহয়তো কাইলৈ মানুহে ভাবিব আপোনাক বাদাম খাওঁতে অভিজ্ঞতা নহয়, অভিজ্ঞতা হয় খুন্দা খালেহে। উৰিলে বেয়া নহয়, আপুনি উৰিব পাৰে, কিন্তু সিমানলৈ উৰিব য'ৰ পৰা মাটি স্পষ্ট দেখা পায়। যদি আপুনি শুদ্ধ সেয়া প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব, অলপ ধৈৰ্য ধৰক আৰু শুদ্ধ হৈ থাকক, সময় নিজে আপোনাক লগ দিব। খেলপথাৰত পৰাজয় হোৱা লোক জয় হ'ব পাৰে, কিন্তু মনৰ পৰা পৰাজয় হোৱা লোক কেতিয়াও জয় হ'ব নোৱাৰে। যেতিয়ালৈকে কোনো কাম কৰা নাযায় তেতিয়ালৈকে সেইটো অসম্ভৱ যেন লাগে, হিং হৈ জাপ দিবলৈ দুখোজ পিছুৱাই। তেনেকৈ আপোনাৰ জীৱনলৈ যেতিয়া পিছলৈ ঠেলি পঠিয়াই, তেনেকৈ আপুনি ভাগি নপৰিব, কাৰণ ভৱিষ্যত বহুত ভাল আহি আছে। আপুনি প্ৰস্তুতি হৈ লওক, জীৱনে আপোনাক বহু ওপৰলৈ জাপ দিবলৈ প্ৰস্তুতি লৈ আছে। অপেক্ষা কৰাজনৰ সেয়াই মিলে যি পৰিশ্ৰম কৰিবলৈ এৰি যায়। কঠিন সময়ত বুদ্ধিমানে লোকে ৰাস্তা বিচাৰি উলিয়ায় আৰু ভয়তৰ লোকে বাহানা বিচাৰে। কিছুমান মানুহৰ তাত কাৰণ হৈ যায় আৰু কিছুমান মানুহৰ তাত উত্তীৰ্ণ হৈ যায়। কিছুমানে নিজে ভাগি যায় আৰু কিছুমানে ৰেকৰ্ড ভাঙি দিয়ে। আমাক নিজকে পৰিৱৰ্তন আনিব লাগিব, যি পৰিৱৰ্তন আমি সমাজত দিব বিচাৰোঁ। পৰিশ্ৰম এনেকৈকৈ কৰা যেন কৃতকাৰ্যতা উপজি পৰে। সদায় মনত ৰাখিব, আপুনি আপোনাৰ প্ৰব্লেমৰ বহু গুণে ডাঙৰ। ষ্ট্ৰাগলত মানুহে অকলশৰীয়া হৈ যায় আৰু সফলতাত পৃথিৱীয়ে তেওঁৰ সংগ দিয়ে। যিয়ে মানুহৰ হাঁহিৰ পাত্ৰ হয়, সিয়ে এদিন ইতিহাস ৰচনা কৰে। যদি লোহাৰ কাম কৰি টাটা হ'ব পাৰে আৰু জোতাৰ কাম কৰি বাটা হ'ব পাৰে, তেন্তে কিয় আপুনি মন মাৰি বহি থাকিব? ওপৰত উৰিবলৈ ডেউকা চৰাইৰ লাগে, মানুহেতো যিমান নত হয় সিমানেই ওপৰলৈ উঠে। কোনেও যদি তোমাৰ সংগ নিদিয়ে তথাপিও তুমি দুখ নকৰিবা, পৃথিৱীততো তোমাৰ সাহসৰ বাদে কোনেও লগ নিদিয়ে। ভাগ্য পৰিৱৰ্তন হৈ যায় যদি জীৱনৰ হয় কিবা লক্ষ্য, আৰু নহ'লে দিন পাৰ হৈ যায়, ভাগ্যক দোষ দিয়া যায়। এই পৃথিৱীৰ অসম্ভৱ একোৱে নাই। আমি সকলোবোৰ কৰিব পাৰোঁ যি আমি কল্পনা কৰিব পাৰোঁ, আৰু আমি সেই সকলোবোৰ কৰিব পাৰোঁ যি আমি আজিলৈকে কল্পনা কৰা নাই। আৰু যদি আপোনাৰ লগত আকস্মিক একো নহয়, নিজে আকস্মিক হৈ যাওক। সংসাৰত ইচ্ছা পূৰণ নহ'লে ক্ৰোধ বাঢ়ি যায় আৰু ইচ্ছা পূৰণ হ'লে লোভ বাঢ়ি যায়। সেইকাৰণে জীৱনৰ সকলো প্ৰবলবোৰ ৰোগী হৈ চলিব লাগে। যাৰ নিজৰ কৰ্মৰ ওপৰত ভৰসা থাকে সি জব কৰে, আৰু যাৰ নিজৰ ওপৰত ভৰসা থাকে সি ব্যৱসায় কৰে। যিজন ছাত্ৰই প্ৰশ্ন কৰে সি কেৱল 5 মিনিটৰ কাৰণে মূৰ্খ হয়, আৰু যিয়ে প্ৰশ্ন নকৰে সি পুৰা জীৱনৰ কাৰণে মূৰ্খ হৈ যায়। বেয়া সময় সকলোৰে আহে, কিছুমানে শেষ হৈ যায় আৰু কিছুমানে অভিজ্ঞতা লয়। সৃষ্টিকৰ্তাৰ আশাত বহি নাথাকিব, কিয়নো সৃষ্টিকৰ্তাই আপোনাৰ আশাত বহি আছে। আৰু যদি আপুনি সেই মানুহৰ আশাত বহি আছে যিয়ে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব, তেনেহ'লে আইনাত চাই লওক। বৰ্তমান জীৱন অতিবাহিত হয় বহুত সুন্দৰকৈ, কিন্তু তেতিয়া জীয়াই থাকিব লাগিব অলপ বেলেগকৈ। কেতিয়াবা ৰাতি অকলশৰীয়াই ভাল লাগে, পৰিশ্ৰম লোকৰ ওচৰত কৃতকাৰ্যতা সংগ দিয়ে। যি শক্তি নোহোৱাকৈ মনৰ পৰাজয় নেমানে তাক পৃথিৱীৰ কোনো শক্তিয়ে হেৰুৱাব নোৱাৰে। কৰ্ম কৰা এনেকুৱা যেন সকলোৱে চিনি পায়, চলা এনেকুৱা যেন পৰিচয় হৈ যায়। মানুহে ভাবে কিছু টকা হওক, কিবা কৰি দেখুৱাম, আৰু টকাই কয় আগত কিবা কৰি দেখুওৱা, তেতিয়াহে মই আহিম। কোনো লক্ষ্যই মানুহৰ সাহসতকৈ ডাঙৰ নহয়। বিশ্বাস যিমানে নিজৰ ওপৰত ৰাখা ভক্তি হৈ যায়, আৰু আনৰ ওপৰত ৰাখা তো দুৰ্বল হৈ যায়। বেয়া সিহঁতে নহয় যিয়ে আপোনাক কয় আপুনি একোৱে কৰিব নোৱাৰে, বেয়া আপোনাৰ মন হে যিয়ে তাৰ কথা মানি লয়। যাৰ অকলশৰে চলিবলৈ সাহস থাকে তাৰে পিছতে এদিন দল হৈ যায়। কিছুমানে শুই সপোন দেখে আৰু কিছুমানে সপোনে তাক শুব নিদিয়ে। কালি কি হ'ব সেয়া কেতিয়াও নাভাবিব, কিয়নো কালি সময় কিজানি আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি দিয়ে। যিমান কঠিন কৰ্ম হ'ব সিমানে কৃতকাৰ্যতা ডাঙৰ হ'ব। তুমি মানুহ হয়, তুমি অৱতাৰ নহয়। পৰি যোৱা, উঠা, আগবঢ়া, দৌৰা, কিয়নো পৃথিৱী ৰৈ থকা নাই। ছাকচেছে পৃথিৱী আমাক চিনি পায় আৰু ফেইলৰে আমি পৃথিৱীক চিনি পাওঁ। জয় আৰু পৰাজয় আপোনাৰ লক্ষ্যৰ ওপৰত ডিপেণ্ড কৰে। মানি লোৱা তো হাৰি গলা, আৰু লক্ষ্য স্থিৰ কৰিলা তো জয় হলা। যেতিয়ালৈকে আপোনাৰ হাতত টকা আছে তেতিয়ালৈকে মানুহে আপোনাক সুধিব ভাই কেনে আছা। তো বন্ধুসকল, এই ভিডিঅ'টো কেনে লাগিল? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি আমাৰ ইকৰাম 360 ডিগ্ৰী চেনেলত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
এনেকুৱা মটিভেশ্যনেল ভিডিঅ' আৰু পাবলৈ কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।